মোক কাটি দিবি দেই এইবিলাক কাটি দিম তাৰপিছত মাৰ্ডাৰ কেছত ফচি যাওঁ মই নেকি আমার ভুল হয়েছে আমাকে মাফ করে দিব গৰম বন্ধ পালন কৰিবলৈ আহি গ'ল অতিথি কিমান দিনৰ গৰম বন্ধ বহুত ঠাণ্ডা এইটো কাৰণে ইয়াতে আহি গ'ল অ মা কেইদিনমান থাকি কিন্তু থাকিব এতিয়ালৈ কোৱা চোৱা নাই বাৰু জাষ্ট থাকিব নাই ও মা লুকাই থকা ছোৱালীজনী খুব লাজ তাইৰ আৰু কিন্তু বহুত মানুহে কয় ৰীমা বাইদেউক দেখিলে ভাল লাগে ৰীমা মেইন নমস্কাৰ মই কুহি আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ কুহি ডাবল থ্ৰীলৈ স্বাগতম জনাইছোঁ আৰু আজি আহিছে ৰীমা আৰু পম্পী আজিৰ ভিডিঅ'টো খুবেই বেছি ধামাকাদাৰ হ'বলৈ গৈ আছে এইখিনিতে আপোনালোকলৈ অনুৰোধ যদিহে মোৰ ভিডিঅ' আপোনালোকে চাই বেয়া পায় বা যদিহে আপোনালোকৰ স্ক্ৰীণত অহাটো নিবিচাৰে দেন প্লিজ আপোনালোকে স্কিপ কৰিব পাৰে যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ তেন্তে বেছি দেৰি নকৰোঁ আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টো প্ৰায় পানীহে খাইছে বেলেগ একো খোৱা নাই এতিয়া গা পা ধুব তাৰপিছত চাৰ্ট তাত খুলি দিব দিছোঁ ধুই দিম এতিয়া ঘামি জামি আহিছে গতিকে লগৰ আমি এতিয়া নুগুলো অলপ পিছত চিন্তা কৰিব নালাগে আৰু এয়া ৰীমাই লৈ আহিছিলে আম ঘৰৰে আম আচলতে এইবছৰ আম খোৱাই হোৱা নাছিলে এদিন খাইছিলোঁ কেঁচা আম তাৰপাছত এয়া আম লৈ আহিছে আৰু মানে এনেকৈ আম খোৱাৰ মজাটোৱে বেলেগ ধুনীয়াকৈ কাটি মেলি খাইছোঁ আৰু পিছত কাটি পেলাই ভালকৈ খাম তাই মানে কৈছে যে মই গাটো ধুই লওঁ গাটো ধুই লৈ পেলাই ধুনীয়াকৈ কাটিম কিন্তু মোৰ ৰাহা নেহিগে আৰু গতিকে এতিয়া ভাবিছোঁ যে এনেকৈ খাই লওঁ আৰু দেখিছে নহয় ইমান টেষ্টি 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 আম আৰু এনেকৈ খাই থাকিলে এনেকৈ হাতেৰে যে ৰস পৰি যায় আপোনালোকৰ হয়নে নহয় বাৰু আৰু এটা কথা ক'ব লাগিব যে লোকেলটো লোকেলেই হয় বেলেগ কিনি অনা আমৰ সোৱাদ কেতিয়াও এইটো হ'ব নোৱাৰোঁ আৰু এনেকৈ আম কোনে খাই পাইছে আগতে যেতিয়া আমাৰ ঘৰত আম পাৰে বাল্টিয়ে বাল্টিয়ে আম পাৰে ন এনেকৈ কাটি কাটি বেলেগকৈ কটাকটি চিষ্টেম নাই আৰু চবে কটাৰী এখন ল'ব এনেকৈ কাটিব আৰু খাব আৰু এইফালে চাওক মোৰ পূৰা হাততে ৰস বাহিৰ হৈ আহিছে পম্পীয়ে কৈছে যে তই গোটেইখিনি কটালৈকে নৰখিলিয়েই বোলে এতিয়া খাব ধৰি গ'লি আৰু সিহঁতৰ কাৰণে মই ধুনীয়াকৈ চিয়া চিডছ দি পেলাই ধুনীয়াকৈ পানী ঠাণ্ডা পানীত দি থৈ দিছোঁ আৰু সন্ধিয়া হৈ গ'ল সন্ধিয়া হোৱাৰ লগে লগে চাকি বন্তি ধূপ ধূনা জ্বলাই মই আজৰি আৰু ইফালে পম্পীয়ে খাই আছে চিয়া চিডছ আৰু সেইফালে দাচক দি থৈ আহিছোঁ আৰু খাই মেলি সোনকালে ওলাই দিম কাৰণ কিয় অকণমান বজাৰ পাতি কৰিবলৈ যাবলগীয়া আছে আৰু আমি আহিলোঁ এয়া বজাৰ কৰিবৰ কাৰণে আৰু এয়া চাওক মোৰ মানে স্কুটিত তেল খতম কি হ'লে দাস আছে ভিতৰত আছে উলিয়াই লওঁ এই তাতে আছে আৰু পেট্ৰল পাম্পটো দূৰ হোৱা হেতুকে মোৰ এটা ইমাৰ্জেঞ্চি সদায় মই তেল ৰাখি থৈ দিওঁ আৰু সেই ইমাৰ্জেঞ্চি তেলটো এনেকৈ কাম দিয়ে আৰু তেলখিনি ভৰাই লৈ এতিয়া আমি পেট্ৰল পাম্প যাম পেট্ৰল পাম্পত গৈ পূৰা টেংকি ফুল কৰি লৈ আহিম আকৌ কেইদিনমানৰ কাৰণে টেনশ্যন ফ্ৰী কি ফেলালোঁ মুঠতে কিবা নহয় কিবা এটা অঘটন ঘটিবই জমনি হৈয়ে থাকিব আৰু আহিলোঁ এতিয়া বজাৰ কৰি মেলি মানে বজাৰৰ কিবা কিবি কাম আছে গতিকে গোটেই বজাৰ সামাৰখিনি কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া ইয়াৰ পৰা গৈ দিম বহুত দেৰি হৈ গ'ল 8টামান বাজিলে এইখিনি কৰি থাকোঁতে আৰু আহি মেলি বেছি দেৰি কৰি থকা নাই লগ খানাৰ যোগাৰ কৰিছোঁ এইফালে চিকেন লৈছোঁ আৰু এইফালে পোলাও বনাবৰ কাৰণে গোটেই ব্যৱস্থাপনা কৰি ৰাখিছোঁ আৰু তেতিয়া ৰীমাই ক'লে যে এতিয়া আমখিনি খাম দেই তেনেকৈ বুলি তেতিয়া আম কাটিবলৈ ধৰিলে তাই আৰু আম কাটি মেলি গোটেইখিনি বহি লৈ খালোঁ আৰু আমি যেতিয়া লগ হওঁ মই ক'লোঁ নহয় ভিডিঅ' খুব কম বনোৱা হয় আমাৰ কথা বহুত হয় বহুত বিভিন্ন কথা ওলাই পৰে তাৰপাছত আমি বহি ল'লোঁ এয়া বিভিন্ন কথা আলোচনা হৈছে আৰু একদম মানে তাই ৰিয়েল জুচটো থৈছিলে ফ্ৰিজত থওঁতে মানে একদম আইচত থৈ দিলে এতিয়া খাব পৰা নাই সেইটো আহি যায় বাকী ভাল এইটো বেয়া বস্তু নহয়তো এইটো ৰিয়েল জুচ বেদনা খাব পাৰে সকলোৱে কোনে দিয়ে কথা পাতি পাতি হয়তো ৰাতিটো পুৱাই যাব তাৰ মাজতে খোৱাটো বোলো ব্যৱস্থা কৰিলোঁ গতিকে এইফালে ৰেডি হৈ গ'ল পোলাও চিকেন আৰু মই বনাইছোঁ আৰু কালাৰটো দেখি পেলাই বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই এয়া হৈছে মই বনোৱা পোলাও আৰু ভেজ পোলাও বনাইছোঁ পনীৰটো মিক্স কৰা হৈছে পোলাওত অকণমান যদি পনীৰ দি দিয়া হয় খুব বেছি টেষ্টি লাগে আৰু খাবৰ কাৰণে ঘৰৰে নেমু আছিলে নেমু দি দিছোঁ আৰু এয়া পোলাও খাবৰ কাৰণে পূৰা ৰেডি চুৰাইচ চিকেন উইথ পোলাও ভেজ পোলাও আমি দেখাম আপোনালোকে চাওক আমি দেখাম আপোনালোকে চাওক
ভাত খাবৰ সময়ত সদায় সেৱা কৰি খাব লাগে যাতে সেৱা কৰি খাব লাগে কৃষ্ণ মই সেৱা কৰি আছে অন্নপূৰ্ণা লক্ষ্মী মায়ে যাতে মানে সদায় যেন এনেকৈ নিজে এসাঁজ লক্ষ্মী। দিয়ে নাপায় হ'ব খোৱাটো খামেই কৰাটো কৰিমেই এনজয় কৰিম মেইন ভোট জলকীয়া মেইন আৰু মই এইখিনিতে কৈ দিছোঁ আপোনালোকৰ যদিহে সঁচাকৈ চৰি নালাগে এওঁলোকৰ ঘৰৰ পৰা মই খাইছোঁ ইমানখিনি কি লৈ আহিম বুলি সুধিছে মোক মই কৈছোঁ ভোট জলকীয়া লৈ আহিবা মায়ে দি পঠাইছে আকৌ মৰমত মায়ে দি পঠাইছে যিখিনি আছে দি পঠাইছে পকিবই নাপালে বেচেৰা ভোট জলকীয়া তোক লাগিব নাই চৰি মইতো খাওঁ দেই একদম sorry। বেয়া নাপাবা অলপ চলপ খাওঁ বাৰু ৰাইজ মই কিন্তু জলকীয়া খুব কম খাওঁ কাৰণ মই জলকীয়া দিওঁ যেনেকৈ দিছোঁ খাবলৈ